Hi, hello friends, welcome to my YouTube channel. আজি এক ঠাইত যাম আৰু আজি কোনো স্কুটি বাইক গাড়ী লৈ প্লাই নাযাওঁ আজি লৈ যাম চাওক আজি এখন লৈ যাম এখন মোৰ BSA আপোনাৰ সুপ্ৰিম BSA সুপ্ৰিম লৈ প্লাই যাম আজি এক জায়গাত গতিকে ভিডিওটো আপোনালোকে হেহলকে চাই থাকক তো মোৰ এতিয়া BSA সুপ্ৰিম চাওক ৰেডি হৈ আছে আৰু অলপ ধুলি হৈ আছে লেতেৰা হৈ আছে বহুত দিন চলোৱা নাইকা তো অলপ মুচিও লৈছো সাইকেলখন অলপ তো সাফা হৈ গল আৰু দিয়ক এতিয়া আৰু যাব লাগে তো এতিয়া সাইকেলত উঠি দিলো আৰু গৈ আছো আপোনালোকো আহি থাকক মোৰ লগত তো আহি এতিয়া বজাৰ এখন চাওক বজাৰ আহি পেলা পালোহি কিন্তু আজি বজাৰত নহুমাও আজি আপোনালোকক বেলেগ ফেলে লৈ যাম তো ফ্ৰেন্ডছ আজি অলপ বেলেগ গৈ পেলাই ওলাই আহিছো আজি অলপ পিঠক হৈ পেলাই ওলাই আহিছো মোৰ সাইকেলখন চাওক এখন সাইকেলখন লৈ আহিছো আৰু এই সাইকেলখন মই কেতিয়া কিনা মই কৈ আছো কেতিয়া লোৱা কৈ আছো আৰু আজি আমাৰ পথাৰৰ ফেলে আহিলো ইয়াতে সাইকেল লৈ পেলাই চাওক এখন পথাৰ সকলো হয় মাছ ধৰিবৰ কাৰণে সকলো আহে ইয়াতে আৰু আমাৰ আগত আছে এখন নৈখনো দেখুৱাম আৰু ইয়াতে চাওক একটো পুল আছে এখিনিত সাইকেল নিব নোৱাৰিম গতিকে এখিনিত খোজকাঢ়ি যাব লাগিব তো এতিয়া এই পুলটো খোজকাঢ়ি যাব লাগিব এখিনিত আগতে ৰাস্তাটো ভাল আছিলে অলপ কিন্তু এতিয়া অলপ বেয়া হৈ গল ভাগৰ লাগিছে মানে বহুত দিনৰ পাছত এখন সাইকেল চলাইছো এনেতো বাইকতে ঘূৰি ফুৰো বা স্কুটি লৈ পেলাই ঘূৰি ফুৰো কিন্তু এতিয়া বেয়া ভাগৰ লাগিছে খুব গতিকে ভাগৰটো লাগিব আৰু সাইকেল চলোৱাটো বিশেষ মানে স্বাস্থ্যৰ কাৰণেও ভাল তো সৌ আগতে সেইখন আমাৰ এখন দলং আছে নৈ দলং বুলি কয় নদী এখন আছে তাতে মাছ ধৰিবলৈ আহে বহুত মানুহ আমাৰ গাঁৱৰ পৰা অলপ দূৰ বেছি দূৰ নহয় ইয়াতে চাওক এইখন পথাৰ গোটেই এইখন পথাৰ পুৰা ৰ'দ দি আছে আৰু বহুত গৰম লাগিছে আজি আপোনালোকক মই লৈ যাম নৈ দলঙৰ ওচৰলৈকে নৈ দলংখনৰ আমাৰ কেনেকুৱা তাকে আপোনালোকক দেখুৱাম গতিকে অলপ সাইকেল লৈ আহিছো অলপ সময় লাগিব পাৰে তো আহক আমি নৈ দলংখন চাওঁ আমাৰ কেনেকুৱা ঐ অলপ লাহে লাহে যোৱা তামাম ধুলি দিছা এখন আহি পেলাই এনেকুৱা ধুলি দিছে পুৰা পাউডাৰ দিছে মানে পাউডাৰ লগাবই নালাগে পুৰা বগা হৈ যাম যি ধুলি দিছে সেইকাৰণে অলপ ৰৈ দিছো ইয়াৰ ৰাস্তা কিনাৰতে ধুলিটো অলপ আঁতৰ হৈ গ'লে আকৌ আগুৱাই যাম আপোনালোকে হয়তো আগতে আমাৰ যেতিয়া আমি স্কুলত পঢ়ি আছিলোঁ বা মোৰ যিসকল মোৰ বয়সৰ ল'ৰা বা ছোৱালী আছে প্ৰত্যেকেই হয়তো চাইকেল লৈ পেলাই গৈছিলে মোৰ এই চাইকেলখন দেখিছে আপোনালোকে এই চাইকেলখন মোৰ BSA চাইকেল হয় মই যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ তেতিয়া মোক এই চাইকেলখন মোৰ ঘৰত মোৰ আব্বায়ে মোক গিফ্ট কৰিছিলে আৰু মই 407 আছে ন 407ত মই ওপৰত একদম চাইকেলখন দি পেলাই আনিছিলোঁ কিন্তু আজিকালি ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰাৰ লগে লগে মই আগতেও কৈছোঁ মেট্ৰিক পাছ কৰাৰ লগে লগে আপোনাৰ এখন বাইকৰ প্ৰয়োজন হয় তাকো কম দামী বাইক নহয় একদম মানে দামী যেনেকৈ KTM ৰয়েল এনফিল্ড এনেকুৱা হয় কিন্তু আমাৰ দিনত আজি যেতিয়া মই মানে মেট্ৰিক পাছ কৰিছিলোঁ 2006 চনত মেট্ৰিক পাছ কৰিছিলোঁ মই মেট্ৰিক পাছ কৰাৰ পিছত চাওক এখন মোৰ চাইকেল বাইচাইকেল এইখন চাওক এইখন চাইকেল লৈ পেলাই মই অহা যোৱা কৰিলোঁ ডিগ্ৰী কমপ্লিট কৰিলোঁ মই এইখন আজি বহুত মৰমৰ হয় কাৰণ মই সেইকাৰণে আজি এইখন মই আজিলৈকে বেচা নাই বহুতে সুধি আছে বেচিব নেকি তো মই আজিলৈকে বেচা নাইকিয়া এইখন মই সেইকাৰণে এইখন মই ঘৰতে ৰাখিছোঁ আৰু যিমান দিনলৈকে পাৰোঁ মই ৰাখিম এইখন তো ইয়াতে পাইছোহি আৰু অলপ দূৰ বাকী আছে নৈ দলংখন পাইছোহি আৰু এনেই এপাক মানে ফুৰিম বুলি আজি ওলাই আহিলোঁ ইয়াতে অলপ দূৰ গ'লে আমি নৈ দলংখন পাম ইয়াতে এজোপা চাওক গছ আছে আৰু আগতো গছ আছে তো এই আখত গছ কেইজোপা এইকেইজোপা চাওক আখত গছ কেইজোপা এইটো কাৰণে ৰাস্তা কিনাৰত লগাই থয় কাৰণ ইয়াতে যেতিয়া মানুহসকল আহে পথাৰত খেতি কৰিবৰ কাৰণে তেতিয়া হয়তো বহুত দূৰ খোজকাঢ়িবলগীয়া হয় সেইটো কাৰণে খুব ভাগৰ লাগিলে ইয়াৰ চাহ যিটো মানে আহত গছৰ যিটো চাহ তাৰ মজাই বেলেগ তাৰ যিটো হাৱা আহত গছৰ পাতৰ যিটো এইটো চাওক আহত গছৰ পাতৰ যিটো হাৱা সেইটো মজাই বেলেগ একদম পুৰা জোৰ পৰি যায় গাটো তো ময়ো অলপ ৰওঁ বুলি ভাবিছোঁ ইয়াতে ৰৈ দিলোঁ অলপ ঠাণ্ডা বতাহ খাওঁ বুলি ভাবিছোঁ আৰু ইয়াতে চাওক এজন মানুহ আহি আছে এইফালে খেতি পথাৰৰ পৰা তো বহি পেলাই ইয়াতে চাওক চাহ উলিয়াই লৈছে জলপান খাবৰ কাৰণে গছৰ ছাঁতে কিমান এটা ধুনীয়া পৰিৱেশ চাওক
তো ফ্ৰেণ্ডছ মই আহি পেলাই এখেতৰ লগতে আমাৰ ঘৰৰ ওচৰৰে হয় এখেতৰ লগতে অকণমান বহিছোঁ বাই ইয়ালৈ কেলৈ আহিছিলে এই গৰু দিবলৈ আহিছিলোঁ অঁ আৰু গৰু দি পেলাই মই খেৰ কাটিলোঁ অঁ গোহালি চাবৰ কাৰণে এতিয়া ভোক লাগিলে পানীও খাইছোঁ মানে চাহ অকণো খাওঁ এই 3জোপা তলতে এজোপা আখত আছে 2জোপা তেতেলী আছে আৰৱী তেতেলী এজোপা তেতেলী নেকি 2জোপা আৰৱী তেতেলী আছে এজোপা কি আৰৱে তেতেলী ন এজোপা আখত আছে আৰু এজোপা লগতে হিন্দলা পুলি এটা আছে এইকেইজোপা নতুনকৈ হৈছে নেকি বাৰু নতুনকৈ হৈছে মই আগতে আহিছিলো বহুত দিনৰ আগতে দেখা নাই কিয়া সেইকাৰণে নতুনকৈ হৈছে এইখিনি জেগা বহি বেলেগ এটা মজা লাগে ন এইখিনিলৈ আহিলে মানে এইখিনিত বহেই আৰু আপুনি আমি চবেই বহো আৰু এনে কি খাই আছে এতিয়া জলপান খাম হে এয়া ন জলপান ঠিক আছে তো আহিলোঁ অলপ এখেতক লগ পালোঁ ভালেই লাগিলে এইখিনিতে অলপ আৰাম কৰিলোঁ ভাল লাগিল চাই আৰু মোৰ চাইকেল এতিয়া পূৰা চাওক ষ্টেণ্ড কৰি পেলাই এইখিনিতে মই ৰখাই থৈছোঁ তো মই আকৌ এতিয়া চাইকেলত উঠিম তো আকৌ যাম আগলৈ তো বাই ৰখ আহিছে ষ্টেণ্ডডাল পৰি আছে আৰু এটা কথা কওঁ গাইজ আমাৰ গাঁৱৰ কোনোবা যদি ব্যক্তিয়ে ধৰক আমাৰ গাঁৱৰ পৰা কোনোবা বহুত দিন হৈ গ'ল আমাৰ গাঁৱত নাইকিয়া গাঁওখন দেখা নাইকিয়া বা আপোনাৰ আমাৰ নৈ দলঙৰ ফালে এইফালে যিফালে আহে দেখা নাইকিয়া মোৰ ভিডিঅ'টো যদি কোনোবাই পাইছে বা চাইছে এবাৰ লাইক আৰু কমেণ্ট মানে জৰুৰ কৰিব যিসকলে চাই আছে তেখেতসকলেও কাৰণ মানে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো বিশেষভাৱে মোৰ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' দিবলৈ মানে আগ্ৰহ হ'ব কাৰণ ভিডিঅ'বিলাক আৰু মানে বনাবৰ কাৰণে আপোনালোকৰ ওচৰত আগবঢ়াবৰ কাৰণে মোৰ মনটো মানে ভাল লাগিব মনটো যাব আগ্ৰহ হ'ব তো গাইজ নৈ দলংখন পাইছোঁহি আপোনালোকে হয়তো দেখিছে অলপ ৰিণিকি অলপ জুম কৰি পেলাই দেখুৱাই দিওঁ এইখন আমাৰ এই নৈ দলংখন ইয়াতে দেখিছে আপোনালোকে এইফালেদি নৈ দলং হৈ পেলাই আপোনাৰ একদম বালিজুৰি বুলি কয় তাত যাবগৈ পাৰে একদম পাহাৰৰ কিনাৰত হয়তো পাহাৰটো আপোনালোকে ৰিণিকি দেখিছে ইয়াতে চাওক পাহাৰটো ৰিণিকি হয়তো আপোনালোকে দেখিছে গতিকে পাহাৰটো বহুত দূৰ আছে দেখিহে ইয়াৰ পৰা খুব ওচৰত বুলি দেখিহে কিন্তু ইয়াৰ পৰা বহুত দূৰ আছে তো ব'লক আমি আগুৱাই যাওঁ তো ইয়াতে আৰু অলপ পালোহি অলপ দূৰ আছে আপোনালোকে মোৰ লগতে আহি থাকক ভিডিঅ' আজি মানে চাইকেল লৈ আহি পেলাই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব বুলি মোৰ মানে মনেৰে আশা কৰিছোঁ একদম শেষলৈকে চাব ভিডিঅ'টো আমাৰ যিখন নৈ দলংখন ইতিমধ্যে আমি আহি পাই গৈছোঁহি বহুত দিনৰ মূৰত চাইকেল চলাই একদম অৱস্থা বেয়া হৈ গৈছে আজি ঘৰত গৈ পেলাই মানে তামাম ভাগৰ লাগিব আৰু তথাপিও আজি কিবা এটা মনটো ভাল লাগিছে চাইকেল লৈ ওলাই আহিলোঁ মনটো বহুত ভাল লাগিছে পুৰণা দিনৰ কথা মানে স্কুলৰ দিনত যেনেকৈ চাইকেল লৈ গ'লোঁ স্কুলৰ দিনৰ কথা মোৰ একদম মনত পৰি গৈছে মোৰ লগৰ কেইটামান আছিলে অৰূপ আৰু দীপজ্যোতি বুলি আছিলে সিহঁতকেইটাও মোৰ লগত একেলগে চাইকেল চলাই আমি বহুত জেগালৈকে গৈছোঁ ইয়াৰ পৰা চামগুৰিৰ পৰা ব্ৰহ্মপুৰ এনেকৈ পেলাই বহুত চাইকেল লৈ আমি ঘূৰিলোঁ তো বহুত ভাগৰ লাগিছে গম পাইছে তো ইয়াতে নৈ দলঙৰ ওচৰতে এটা জিৰণি কোঠা বনাই দিছে ইয়াতে বহে কি কৰি আছে গছ পুলি ৰুই আছে ঠিক এইটো কি পুলি লগাইছে বৰ পুলি আমাৰ গাঁৱৰ মানুহে হয় ইয়াতে ইমান দূৰ আহি পেলাই ইয়াতে গৰু দিয়ে গৰু চৰাই পেলাই আকৌ ঘৰলৈ লৈ যায় ইয়াতে চাওক আমাৰ আৰু মানুহ বহি আছে আহিছিলে গৰুপাল ৰখিবলৈ আহিছে ইয়াতে যি পথাৰ আছে ইয়াতে গৰুপাল ভাল পাইছোঁ এইটো মানে জিৰণি কোঠা বনাই দিছে আগত নাছিলে বহুত দিনৰ পিছত আহিছোঁ তো ইয়াতে জিৰণি কোঠা বনাই দিছে আৰু ইয়াতে মানে খুব বহি পেলাই আৰাম পাইছে কেনেকুৱা লাগিছে এইটো ভাল লাগিছে মানে আৰু ইয়াতে ভাল লাগিছে ন তো গাইজ এইখনেই নৈ দলংখন আৰু ইয়াতে চাওক দলঙৰ ওপৰত মানুহ উঠিছে মই অলপ জুম কৰি দেখুৱাম ইয়াতে চাওক এখন ঘাট জাল বুলি কয় আমাৰ এইফালে আপোনালোকৰ ফালে কি জাল বুলি কয় নাজানো আমি গাঁৱৰ মানুহ ন তো সেইকাৰণে আমি গাঁৱৰ এটা পৰিৱেশ আপোনালোকক মানে দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াতে দলং পাইছোঁ ইয়াতে মানে আপোনাৰ মাছ মানে কেনেকুৱা ধৰণৰ পৰে আপোনালোকক মই ক'বলৈ গৈ আছোঁ ইয়াতে বৰালি মাছ শ'ল মাছ কাৱৈ মাছ গৰৈ মাছ বিভিন্ন ধৰণৰ মাছ আপোনালোকে ইয়াত মানে খাবলৈ মানে ধৰিবলৈ পাব ইয়াতে যিসকল মানে মাছমৰীয়াসকল আহে ইয়াতে মাছমৰীয়াসকলে ইয়াতে ধুনীয়াকৈ আপোনাৰ মাছ ধৰি পেলাই হয়তো কোনোবাই ঘৰতে খায় কোনোবাই বিক্ৰী কৰি পেলাই দুই এপইচা কমাই আছে
জালখনৰ অৱস্থা খুব বেছি ভাল নহয় হ'ব হ'ব বুলি কৈ আছে এবাৰ ভাবি আছোঁ হ'ব হ'ব সকলোৱে কৈ আছে কিন্তু হোৱা নাই এইটো আশা কৰোঁ মানে দলংখন হ'ব বুলি সোনকালে দূৰ নাযাওঁ মোৰ দলঙৰ ওপৰত উঠিবলৈ ভয় লাগে তো অলপ দূৰ অলপ আহিছোঁ অঁ কি হ'ল বায়ন এই আমাৰ বায়ন আমাৰ ঘৰৰ ওচৰৰে চাওক কিবা দূৰত মানে ইয়াতে মাছ ধৰি আছে ইয়াতে চাওক কি জাল খেৱালি সেইটো আপোনালোকক ভালকৈ মই এবাৰ দেখুৱাম এইটো চাওক ইয়াতে পুৰা নৈৰ মাজত ইমানখিনি পানী কিন্তু যেতিয়া পানী আহে তেতিয়া বহুত হৈ যায় ইমান মাজত আহিব নোৱাৰে তো ইয়াতে জাল মাৰিছে আৰু তো ফ্ৰেণ্ডছ মই এতিয়া দলঙৰ নাহোঁ বুলি ভাবিছিলোঁ কিন্তু অলপকৈ লাহে লাহে আহি গ'লোঁ মই এতিয়া দলঙৰ ওপৰত আছোঁ ইটো পাৰে মই আহি আছোঁ এইটো ইটো পাৰলৈ আহি আছোঁ তো এইফালে আহি পেলাই দেখিলোঁ এজনে খেৱালি জাল মাৰিবলৈ লৈছে তো ইয়াত চাওক খেৱালি জাল মাৰিব এতিয়া তো এখেতে জাল মাৰি আহি পেলাই ইয়াতে চাই আছে ইয়াতে মাছ কি পাইছে ইয়াতেতো খালৈ আৰু ইয়াতে জাল চাই আছে ফ্ৰেণ্ডছ মই ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব